মিছা ক'লে কিডাল হ'ব ৰাইজ হয়নে নহয় আমি অলছো আমিয়ে হয়নে মইতো কওঁ ৰাইজ এনেকুৱা গেডাৰিং অলছো এনেকুৱা ঠাণ্ডা দিনত হয়নে এইটো চবতে দেখা পোৱা নাযায় হয়নে নহয় এই ডিমৌৰ কাৰণেহে এনেকুৱা জেগা পোৱা গৈছে হয়নে আমাৰ দিন আৰু নাই কিন্তু এতিয়াও কওঁ এতিয়া দিন যোনটো চলি আছে চবেই নাকটো আধাৰ কাৰ্ডৰ লগত লিংক কৰাই লওক নাকটো আকৌ আধাৰ কাৰ্ডৰ লগত কিয় লিংক কৰে নহয় ঠাণ্ডা দিন আহি আছে ঘপককৈ বন্ধ হৈ যাব পাৰে ন আচ্ছা গতিকে খোলা থাকিব আৰু তেতিয়া চলি থাকিব আৰু মইতো কওঁ নাকটো বহুত ইম্পৰ্টেণ্ট বস্তু সেইটো কাৰণে মই তলত আণ্ডাৰলাইন কৰি দিছোঁ হয়নে আৰু মানুহে বেছিকৈ প্ৰশ্নবিলাক সুধি থাকে কাৰণে তলত ফুল ষ্টপ এটাও ৰাখি থৈ দিছোঁ গতিকে আমাৰ দিনৰ কথাবিলাক সুকীয়া আছিলে আমাৰ সুশান্ত দাই জানে ভালকৈ আৰু বহুত বহুত ধন্যবাদ যে আমাক এনেকৈ মাতিলে আপোনালোকে আৰু ইমান ধুনীয়া এটা কাৰ্যসূচী আৰু ইমান এটা গেডাৰিং ঠাণ্ডা দিনত হয়নে নহয় মইতো কওঁ সকলোকে নমস্কাৰ জনাইছোঁ থিয় হৈ থকা সকলোকো নমস্কাৰ জনাইছোঁ বহি থকা সকলোকো নমস্কাৰ জনাইছোঁ যিসকলে আঁতৰৰ পৰা অকণমান দেখিছে তেওঁলোককো নমস্কাৰ জনাইছোঁ সেইসকল মানুহকো নমস্কাৰ জনাইছোঁ যোনে ঘৰত তলাটো বন্ধ কৰি পেলাই আহি পেলাই ইয়াত আহি আমাৰ অনুষ্ঠান চাবলৈ আহিছে তেওঁলোককো নমস্কাৰ জনাইছোঁ আৰু সেই তলাটোকো নমস্কাৰ জনাইছোঁ যোনে ঘৰখন নৰয় কৰি আছে হয়নে আকৌ এচাম আছে নহয় যিসকলে এই অনুষ্ঠানটো অৰিহণা এটা দিম আজি দিম কালি দিমকৈ ভাবোঁতে আজি অনুষ্ঠানেই শেষ হৈ গ'লগৈ তথাপিও যে দিয়া নহ'ল একো এটা মাননি হয়নে অৰিহণা এটা তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ আপুনি ধুনীয়াকৈ এটা ভাষণ দি লওক না ধুনীয়াকৈ তেতিয়াহে ভাল লাগিব মানে ৰাইজক সুঁৱৰি এটা ধুনীয়া ভাষণ হ'ব লাগে সন্মুখত থকা ৰাইজক সুঁৱৰি পেলাই সন্মুখত থকা ৰাইজক ধুনীয়া সুঁৱৰি পেলাই শ্ৰদ্ধাভাজন মাইক হে মাইকৰ কথা কোৱা নাই ৰাইজৰ কথা কৈছোঁ এই মাত্ৰ ক'লে দেখোন তুমি সন্মুখত থকা বুলি সন্মুখত এই মাইকডালহে আছে তাৰপিছত কি কথা ক'বলৈ মানে মাইকৰ পিছত থকা সকলৰ কথা কৈছোঁ তাকে ডাইৰেক্ট কৈ দিবা আকৌ কিনো খেলি মেলিখন কৰি থাকা শ্ৰদ্ধাভাজন মাইক এণ্ড অলছ' ৰাইজ হয়নে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ হয়নে নহয় মিছা ক'লে কিডাল হ'ব ৰাইজ আমাৰ দিনত ডেএনচি গজালটোৱে ইমানটোমান আছিলে ডেএনচি গজালটো ইমানটো হ'ব পাৰে নেকি আমাৰ দিনৰ কথা কৈছোঁ আজিকালিহে সৰু হৈ গৈছে হয়নে এতিয়া আমাৰ দিনৰ কথা অলপ সুকীয়া আছিলে অলছ' মানে আগতেতো মই এইবিলাক জেগাতেই কত অনুষ্ঠান কৰি ফুৰিছিলোঁ ইয়াত কেনেকুৱা এবাৰটোতো মই এনেকৈ ফাংচন এটা পাতি থাকোঁতেতো পুলিচে পাই গ'ল আপোনাৰ তাৰপৰা পুলিচে পাই লৈ পেলাই কৈছে বোলে ইচকা কাণ কাট মই বোলো পুলিচ ছাৰ মোৰ কাণ দুখন নাকাটিব মই অন্ধ হৈ যাম কি হ'ল মানুহৰ কাণ দুখন কাটিলে মানুহ অন্ধ হয় নেকি এই আছোঁ আকৌ গোটেই কথাবিলাক শুনিবা আকৌ তাৰপিছত ক'বা কাণ দুখন যদি কাটি দিয়ে মই চশমাযোৰ পিন্ধিম কেনেকৈ কি কথা ক'বলৈ আচ্ছা আগৰ প্ৰাক্তন নহয় জানো একদম কথাত পাকৈত মানে কি হৈছে এবাৰটোতো মই এনেকৈ ফাংচন পাতিছোঁ তেতিয়াতো জয়াল জেগা আৰু একদম ৰাতি দুপৰলৈকে আমি কাম কৰি আছোঁ মই অকলে ৰাতি 2টা বাজিছে 2টা বাজোতে একদম প্ৰকাণ্ড এটা একদম পূৰা হাতী এটা আহি গৈছে কি কয় দঁতাল হাতী আচ্ছা এনেওতো মই হাতী বেয়াই পাওঁ হয়নে তাৰপিছত কি হৈছে হাতীটো আহি গ'ল যিহেতু মই বোলো নাই এনে কথা নহয় খাপকৈ সুৰডালতে ধৰিলোঁ এনেকৈ পকাই লৈ মতা কাঠি এটা দি দিলোঁ হাতীটোক তাৰপিছত মোলৈ বেয়াও লাগিলে এনেও অৱস্থা বেয়া থাপকৈ একচাট দি দিলোঁ আকৌ জংঘলৰ ফালে গুচি গ'ল হাতীটো তাৰপিছততো একদম এটা প্ৰকাণ্ড একদম নাহৰ ফুটুকি এটা 3টামান বজাত একদম পূৰা এনেকৈ মোৰ ফালে একদম ঘূঁ এনেকৈ চাই আছে নাহৰ ফুটুকি দিলেই নহয় যাপ ময়ো কম নহয় বেটা একদম ঠালৌকৈ এটা চৰ দিছোঁ নাহৰ ফুটুকি একদম ধৰফৰ কৰি আছে তাৰপিছত মই বোলো নাই জীৱ জন্তু মইতো বেয়া কথা লগে আকৌ একদম হস্পিটেললৈ নিয়াৰ ব্যৱস্থা এটা কৰি দিলোঁ তাৰপিছত 4টামান বাজিছে ৰাতিপুৱা প্ৰকাণ্ড এটা একদম পূৰা সিংহ নহয় মহ
মহ এটা একদম পূৰা চোচা লৈ আহিলে নহয় চোচা লৈ আহোঁতে আৰু মই বোলে ইমান আৰু সহ্য কৰিব নোৱাৰি আৰু শিং দুটাতে এনেকৈ ধৰিলোঁ একদম ঘটালি আছোঁ কেৰেচকৈ শব্দ এটা হৈ গ'ল কি কথা কয় হে অঁ শিং ছিঙি দিলে নেকি নহয় মই তেতিয়া সাৰ পাই গ'লোঁ এইটো মানে? সপোনহে আছিলে এইটো এই কেৰেচকৈ উঠা শব্দটো কি নহয় ৰাতিপুৱা শুই উঠি দেখিলোঁ কেৰেচকৈ যে শব্দটো হ'ল ৰাতিপুৱা শুই উঠি দেখিছোঁ গোটেই গামোচাখন মই চিৰাচিৰিকৈ ফালি পেলালোঁ ইনচে মিলিয়ে এইজনে মই সঁচা কথা কৈছে বুলি শুনি আছোঁ অথনিৰ পৰা তলকা মাৰি মাৰি অঁ সপোনহে এইবিলাক আৰু ভাষণ এটা দি লওঁ নিজৰ বুলি দি দিয়া শ্ৰদ্ধাভাজন বলিয়া ৰাইজ ৰ'বা কি ফুচ বলিয়া ৰাইজ হেতে সাংস্কৃতিক সন্ধ্যা মানে সাংস্কৃতিক তাকে কৈ দিবা ফুচ বুলি ক'লে কোনে বুজি পায় মানুহে গম পায়ে ন সৰুতে নাকত জোক সোমাইছিলে জোকডাল ঠিকেই ওলাল কিন্তু তোৰ ৰৈ গ'ল কি খুচটো ৰৈ গ'ল মেনিয়াটো এতিয়া মোৰ কিবা অনুষ্ঠানত এতিয়া ভাষণ চাখন দিলে দিগদাৰ হয় অকণ মিলাই কৈ আপোনালোকেও ল'ব দেই শ্ৰদ্ধাৰ বলিয়া ৰাইজ জয় জয়তে আপোনালোক সকলোলৈকে শেহতীয়াকৈ হ'লেও জনাইছোঁ কি খুচটো ওলাইছা আৰে ইয়াৰ আন্তৰিক ধন্যবাদ জনাইছোঁ তাকে কৈ দিবা ন অঁ আজি সদৌ অসম টাই ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত কি খুচ অনুষ্ঠানত আৰে ইয়াৰ মানুহে বুজিছেতো আপুনি বুজি নাপালেও হ'ব ন নহয় মানুহবিলাক ওপৰতে আছে ন গোটেইবিলাক আপোনালোকে বুজি পাইছেনে অঁ আপোনালোকে নুবুজিলে ঘৰত বুজি ল'বগৈ খালি মনত ৰাখক কথাখিনি আজি যেনেকৈ ইয়ালৈ আমাক দিছে কি মানে বুজি আছেতো তাৰ কাৰণে আমাৰ বেহাৰবাৰীৰ তৰফৰ পৰা পুনৰবাৰ বুজিছেতো ন যোগ গৈ মাটিত পৰিবগৈ তথাপি খুচটো বুজি নাপামগৈ বৰ এটা বাকী বেহাৰবাৰী কোনে ভাল পায় হাতটো দাঙি দিয়ক ধন্যবাদ দেই আপোনালোকৰ এই মৰম আশীৰ্বাদৰ ফলত আমি 10 বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ গতিকে এই আশীৰ্বাদ সদায় আমাৰ বোলে যাচিব আমি সেইখিনিয়ে কামনা কৰিলোঁ মোক কোনে ভাল পায় বা হাতটো দাঙি দিয়ক ধন্যবাদ আৰু আমাৰ গায়ক দাক কোনে ভাল পায় ভৰিকেইটা দাঙি দিয়ক ভৰি অঁ ইয়াত গায়ক দাক ভাল পোৱা মানুহ কম আছে ন হয় তেতিয়া সেই কংগ্ৰেছৰ দিনত খুব ভাল পাইছিলে এতিয়া আৰু ন এতিয়া অকমালা তাৰ এনেও হাতী বেয়াই পায় ফুল বেয়াই পায় হয়নে খালি মই এটা কথা কৈ থওঁ আপোনালোকে ইয়াত ধুনীয়াকৈ অনুষ্ঠান চাই আছে সদায় এনেকৈ মিলা প্ৰীতিৰ অনুষ্ঠান চাব খালি এটা কথা মনত ৰাখিব আজি অনুষ্ঠান চাই থকা অৱস্থাত যদি এটা মহে আপোনালোকক কেনেবাকৈ ভৰিত কামোৰে ফটককৈ মাৰি নিদিব কাৰণ নহয় ডেংগু নহয় বহুত দিনৰ লকডাউনত কিমান অনুষ্ঠান হোৱা নাই এতিয়া মহেও চাগে লাচিত দিৱস চাবলৈ আহিছে অসম দিৱস চাবলৈ আহিছে সেই কথাটো মনত ৰাখিব আৰু এটা কথা দুটা মহে যদি একেলগে ভৰিত কামোৰে তেতিয়াতো আৰু নেমাৰিব কাৰণ লকডাউনত বিয়া বাৰু সিহঁতেও হোৱা নাই এতিয়া বিয়া বাৰু পাতি পেলাই আশীৰ্বাদ ল'বলৈতো আহিব পাৰে হয়নে নহয় অঁ